ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টো হৈছে আমাৰ হায়দৰাবাদৰ শেষ দিনাখনৰ ভিডিঅ'। মৰ্নিং 11তে আমি হোমষ্টে এৰিবলগীয়া হ'ল। তাৰমানে 11তে আমাৰ ডিপাৰ্চাৰ টাইমটো থাকে হোমষ্টে। আমি এৰি পেলাই বেলেগ ৰুম এটা ভাড়া ল'লোঁ অলপ সময়ৰ কাৰণে, যিহেতু আমাৰ ফ্লাইট 5টা মানত আছিলে। ৰুম লোৱাৰ পিছত আমি ৰেষ্টুৰেণ্টত আহিলোঁ। দুপৰীয়া লাঞ্চটো আমি ৰেষ্টুৰেণ্টতে কৰিলোঁ। এইখন ৰুমতে আমি আহি আছোঁহি। আমি এতিয়া পেকিং কৰি আছোঁ যাবলৈ কাৰণে। আমি এতিয়া এয়াৰপৰ্টলৈ গৈ আছোঁ। ব্যস্ত যিকোনো কাম লৈ আছে আৰু হায়দৰাবাদত থকা কেইদিন মইতো অনুভৱ কৰিলোঁ যে ইয়াৰ মানুহবিলাকে মানে গছ গছনি বহুত মেইনটেনেঞ্চ কৰে আৰু মেক্সিমাম মানুহ এইবিলাক গছ গছনিৰ কামতে লাগি থাকে। আৰু যিমান ডাঙৰ বিল্ডিঙে নহওকনো কিয় চাৰিওপিনেৰে মানে গছ গছনিৰে ভৰ্তি, মানে য'তে যাওঁ তাতে গছ গছনিৰে মানে ভৰ্তি কৰি ৰাখিছে, যোনটো মানে বহুত ভাল কথা, যাৰ কাৰণে ধূলি চুলি ইয়াত নায়েই একেবাৰে। ইমান মানে এয়াৰটো মানে ফ্ৰেছ এয়াৰ আমি ইয়াতে পাইছোঁ। আমি 7 ডেজ আছিলোঁ। 7 ডেজত মানে মই ইয়াৰে ৱেডাৰটো খুবেই ভাল পাইছোঁ। পিছত নাজানো কেনেকুৱা। আমি ইয়াতে নিমৰ গছ খুব দেখা পাইছোঁ। নিমৰ গছ বহুত বেছিকৈ ৰুৱাইছে। নিমৰ গছেতো এনেও এয়াৰ পিউৰিফাই কৰে। কোনোমতে 3-4 ঘণ্টামান কোনোমতে বহি নামি গ'লে হ'ল আৰু। চহৰখন গোটেই মানে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সুন্দৰ পৰিৱেশ, যোনটো দেখি পেলাই মোৰ মানে খুবেই ভাল লাগিছে। আমি এয়াৰপৰ্টৰ ওচৰলৈ আহি পাইছোঁ। ৰাস্তাবিলাক আহল বহল আৰু গছ গছনিৰে পূৰা ভৰপূৰ, ইমান ধুনীয়া। ये 5 नंबर है क्या? 4th नंबर बोले ना। ना আমি এয়াৰপৰ্টলৈ আহি পালোহি, কিন্তু আমাৰ মানে ফ্লাইটটো লেট হৈ গৈছিলে। তাৰপিছতে আমাক এয়াৰলাইন্স মেনেজমেণ্টে হেল্প কৰি আমাক গাড়ী এখনত উঠাই দিলে। সেইটো দি আমাক সিহঁতি ফ্লাইটলৈ লৈ গ'ল আৰু তাৰ পৰাই আমি গুৱাহাটী ৰৱানা দিলোঁ। এয়াৰপৰ্টত আৰ্মি এটাৰ ডিউটি পৰিছিলে আৰু আৰ্মিটো হৈছে অসমীয়া। আমাক মানে এখেতে মানে হেল্প কৰিছে আমাৰ মানে ফ্লাইটটো টাইমত পাবৰ কাৰণে। এখেতৰ হেল্পৰ লৈ আমি টাইমত গৈ পালোগৈ। আমি এতিয়া গুৱাহাটী এয়াৰপৰ্টত নামি পেলাই ঘৰলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লাইক কৰিব, কমেণ্টো কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব।